মিয়াক লৈ ভীষণ খং উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়াৰ কাম কাজে খং উঠাইছে হিমন্ত বিশ্ব শৰ্মাক। মিয়াক অসমখন ল'বলৈ নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই। ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে? 40 ঘৰ মানুহৰ কথা ক'ব আহে, 40 ঘৰ মানুহৰ কথা ক'ব আহে। বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে। মুখ খুলি নল'ব দেই, মুখ খুলি নল'ব, মুখ খুলি নল'ব, মুখ খুলি নল'ব, মুখ খুলি নল'ব, মই ইমানে কৈ আছো। মিয়াৰ কথা কৈ মুখ্যমন্ত্ৰীৰ ৰোষত বিৰোধীৰ বিধায়ক। হয়, ঠিকেই শুনিছে, ভীষণ খং উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়াক লৈ উঠা খঙৰ বহিঃপ্ৰকাশ ঘটাইছে মুখ্যমন্ত্ৰীয়ে বিধানসভাত। মঙলবাৰে কেইবাজনো বিৰোধী বিধায়কে বিধানসভাত মিয়া মুছলমানৰ সমৰ্থনত মাত মাতিছিল। কিন্তু সেই মন্তব্য শুনিয়ে ৰৈ নাথাকিল মুখ্যমন্ত্ৰী। লগে লগে নিজৰ আসনৰ পৰা উঠি মিয়াৰ বিৰুদ্ধে আক্ৰমণাত্মক ভাষণ দিলে মুখ্যমন্ত্ৰীয়ে। 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো। আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল, আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল, আপুনি ৰক্ষণাবেক্ষণ দিব লাগে, আপুনি ৰক্ষণাবেক্ষণ দিব লাগে। কোন হয় চেয়াৰমেন আলী? কোন হয় চেয়াৰমেন আলী? আপোনালোকৰ মানুহৰ তাতে যিমান হিন্দু খেদিলে মানুহখিনিক লৈ আহক। মই কৈ আছো, শুনি যাওক। ক'ব কিয় নিদিয়ে? ডাটাটো আপোনালোকে বহিলেহে মই ক'ব পাৰো। আপোনালোকে যদি নবহে মই ক'ৰ পৰা ক'ম? আপোনালোকক মই ক'লো নে নাই যে পুলিং বুথ বহিব দিছো, পুলিং বুথ ৱাইজ। আৰে মই আপোনালোকক ক'লো নাই যে মই পুলিং বুথ ৱাইজ ডাটা দিব গৈ আছো, মই দি আছো। হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা, মিয়া মুছলমানক সমগ্ৰ অসমখন ল'বলৈ নিদিওঁ মানে নিদিওঁৱে মই। মুখ্যমন্ত্ৰীয়ে উভতি ধৰিলে AIUDFৰ ৰফিকুল ইছলাম আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকো। মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ পৰা সাৰি নগ'ল অখিল গগৈ, শ্বেৰমান আলী। হিন্দু আৰু মুছলমানৰ মাজত অসমত ডিবেট এটা হ'বই লাগিব। আৰে আপোনাৰ কি আপুনি আমাৰ মুছলমান MLA খিনিও যুক্তি শুনিবৰ কাৰণে ৰাজি। আপুনি ইমান কিয় মুছলমান প্ৰেমী হৈ কাজিয়া লগাবৰ কাৰণে চব কৰি আছে? মাননীয় অধ্যক্ষ মহোদয়, মই এটা মাননীয় উপাধ্যক্ষ মহোদয়, আমি হাউচত এটা ৰিজলিউশ্যন কৰিম যে ডেমোগ্ৰাফিৰ দৰে কথা আলোচনা হ'লে অখিল গগৈক বাহিৰত ৰাখিব লাগে। উপায় নাই আমাৰ, আমিতো ক'বই লাগিব। এনেকুৱাকে ক'লে ডমিনেট কৰিলে মুঠৰ ওপৰত মিয়া এতিয়া মুখ্যমন্ত্ৰীৰ বাবে চকুৰ কোটা দাঁতৰ শূল। মিয়াৰ কোনো কথাই শুনিব নিবিচাৰে মুখ্যমন্ত্ৰীয়ে। মিয়াৰ হৈ মাত মতা বিধায়ককো মুখ বন্ধ কৰিবলৈ উত্তৰ সাজু থাকে হিমন্ত বিশ্ব শৰ্মাৰ হাতত।